এছঅপি অনুসৰি অসমৰ জিলাসমূহক তিনিটা কেটেগৰীত বিভক্ত কৰি দিয়া হৈছে আৰু সেই অনুযায়ী আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টখন ছেকেণ্ড নম্বৰ অফ ডিষ্ট্ৰিক্টবিলাকত আছে আৰু সেই কেটেগৰীত কোৱা হৈছে যে আমাৰ দোকান পোহাৰবিলাক 1টা বজাৰ পৰা বন্ধ হ'ব লাগিব আৰু 2 বজাৰ পৰা সম্পূৰ্ণ লকডাউন আমি যাতায়াত বন্ধ আৰু সকলো যিবিলাক দোকান পোহাৰ আছে সকলো বন্ধ হ'ব লাগিব। গতিকে আমি খুব ষ্ট্ৰিক্ট হৈছোঁ এতিয়া, কাৰণ আপোনালোকে গম পাইছে কোকৰাঝাৰৰ কেছবোৰ খুব বেছিকৈ কমা নাই, গতিকে চিটুৱেশ্যনটো ইমান ভাল নহয়। গতিকে আমি ডিষ্ট্ৰিক্ট প্ৰশাসনৰ পৰা খুব আমি ষ্ট্ৰিক্টলি অড ইভেন ৰুল ফ'ল' কৰি আছোঁ। চ' 1টা বজালৈ যিবোৰ ভেহিকেল ৰাস্তাত ঘূৰিব আমি অড ইভেনটো চেক কৰি আছোঁ। আজি যিহেতু 7 তাৰিখ, গতিকে আজি অকল অড নম্বৰৰ গাড়ীবোৰ ঘূৰিব পাৰিব, ইভেন নম্বৰৰ গাড়ীবোৰ আমি চালান কাটি দিম আৰু যিবোৰ বাইক ডাবল উঠিব আমি সেই ডাবল উঠা বাইকবিলাককো আমি চালান কাটি আছোঁ। আৰু 2 বজাৰ পিছৰ পৰা কোনো ভেহিকেল অডে হওক বা ইভেনে হওক নম্বৰৰ গাড়ী যাব নোৱাৰিব, এক্সেপ্ট যিবোৰ এচেঞ্চিয়েল ছাৰ্ভিচ, মেডিকেল মানুহ হ'ব পাৰে, পুলিচৰ মানুহ হ'ব পাৰে, মিডিয়াৰ মানুহ হ'ব পাৰে, তেওঁলোকক আমি আই কাৰ্ড চেক কৰি তেওঁলোকক আমি যাব দিম। বাকী তাৰ বাহিৰে যিকোনো মানুহ যদি কাৰফিউ নিয়ম ভাইলেট কৰিছে, আমাৰ লগত ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন আছে যে আমি তেওঁলোকৰ ওপৰত যিটো চালানৰ ব্যৱস্থা আছে আমিতো ইছ্যু কৰিম। আৰু ইয়াৰ লগতে মই কোকৰাঝাৰ ৰাইজক এইটোৱে মই আহ্বান জনাব বিচাৰিম যে এই ক'ভিড মহামাৰীটো আঁতৰাবলৈ অকল আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসনৰ আমাৰ কামখিনিৰে নহ'ব, তেওঁলোকৰ নিজৰো এটা দায়িত্ববোধ আছে আৰু সেই দায়িত্বটো হৈছে যে ক'ভিডৰ যিখিনি এছঅপি আছে সেই এছঅপিৰ নিয়মসমূহ যাতে তেওঁলোকে আখৰে আখৰে পালন কৰে আৰু অতি শীঘ্ৰে মোৰ বিশ্বাস আমি যদি এছঅপিখিনি ভালদৰে পালন কৰোঁ তেনেহ'লে কৰোণামুক্ত কোকৰাঝাৰ ডিষ্ট্ৰিক্টেই নহয় গোটেই অসমখনে হ'ব, কৰোণামুক্ত হ'ব। দেখা গৈছে কোকৰাঝাৰ চহৰত মানে যোৱাকালিও খুব কাৰফিউৰ সময়তো যান বাহন ওলাইছে, মানুহ আহিছে, যাৰ বাবে আপোনালোকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। হয়, কি ক'ব এই ক্ষেত্ৰত? হয়, আমি যোৱা দুদিনমানৰ পৰা খবৰ পাই আছিলোঁ যে কিছুমান স্পেচিফিক পইণ্ট আছে কোকৰাঝাৰ টাউনৰ আশে পাশে এৰিয়াবিলাকত য'ত আফটাৰ লকডাউন আৱাৰ্ছ অলছ' তেওঁলোকৰ বজাৰ বহি থাকে, হয় নাই? বজাৰ বহি থাকে, কিছুমান মানুহবিলাকে এনেই ইভিনিং ৱাক কৰিবলৈ ওলাই আহে, কিছুমানে গাড়ী লৈ পিনে আলহী খাবলৈ যায়, এনেকুৱা ধৰণৰ আমি কিছুমান খবৰ পাইছোঁ আৰু সেই খবৰ পোৱাৰ পিছতে আমি কালিৰ পৰা খুব তৎপৰ হৈছোঁ আৰু আমি সকলোকে ফাইন কাটিছোঁ আৰু আমি সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ যে বিনা কোনো জৰুৰী কাম নাথাকিলে আপোনালোকে যেন ঘৰৰ পৰা ওলাই নাহে আৰু যদি ওলাই আহে আমাৰ পুলিচ প্ৰশাসন, আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসনে কিন্তু ফাইন কাটিব। Central Institute of Technology Kokrajhar admission going on for the season 2021 and 2022. Programs offered of Diploma, BTech, BDes, MTech and PhD. Facilities provided: best library in the Northeast, bus facility, hostel, 24/7 internet, Wi-Fi and many more. 24/7 power and backup, digital classroom and best laboratories. More details, contact us on 7086187124. Our email is citadmission@cit.ac.in. Our website is admission.cit.ac.in. CIT alumnus are working in one of the best companies like Amazon, Baidu, Cognizant, Wipro, Infosys, Indian Oil, Erection, NSC, etc.